সংবাদমেলৰ উদ্দেশ্য কি? নমস্কাৰ। যিহেতু মই পাব্লিক ৰিলেশ্যন পাৰ্টিৰ সভাপতি ষ্টেট হিচাপত আৰু সেইটো ক'ব বিচাৰোঁ, যিহেতু যোৱাকালি যে আই ৱাজ চিন্স আৱাৰ হেমন্ত বিশ্ব শৰ্মা আছাম চিফ মিনিষ্টাৰ ইজ দ্য ৰং ডিচিশ্যনছ এণ্ড হি ৱাজ ছেট হু ৱাজ বিলংছ টু ইণ্ডিজিনাছ পিপুল। মানে তেখেতৰ মানে যিমান ইণ্ডিজিনাছ ট্ৰাইবেলৰ ভিতৰত বাংলাদেশী এগেইনষ্টত তেওঁ মানে উইপনছৰ মানে ব্যৱহাৰ কৰিবলৈ গৈছে, আমি লাইচেঞ্চ দিবলৈ গৈ আছোঁ। সেইটো কাৰণে হোৱাট ইজ দিছ এবাউট ট্ৰাইবেল কমিউনিটি dignity? First of all, I have to questioning the Chief Minister Hemanta Biswa Sharma. তেখেতক মই সুধিব বিচাৰিছোঁ, তেওঁ যেনেদৰে মন্তব্য দিছে বহুত দুৰ্ভাগ্যজনক। ঠিক আছে, আমাৰ ট্ৰাইবেলৰ কমিউনিটিৰ মান সন্মান মৰ্যাদা ক'ত গ'ল? ये हमारे ट्राइबल कम्युनिटी मारे की बात है। खारे से खारे मैं उसको प्रश्न पूछना चाहता हूँ जो उसने गलत साबित किया, और इसको हम कभी सहायता नहीं दे सकते। और মই এইটো কাৰণে ক'ব বিচাৰোঁ, তেওঁ যেনেকৈ কৰিছে হাৰাশাস্তি আমি এইটো কেতিয়াও সহ্য কৰিব নোৱাৰোঁ। কাৰণ আমাৰ ট্ৰাইবেলৰ ছেফ গাৰ্ডৰ কাৰণে সেইটো ক'ব নালাগিছিলে, কিন্তু আমাৰ ট্ৰাইবেল তেওঁ নেগলেক্টহে কৰিছে। তেতিয়াহ'লে তেওঁৰ গৃহ বিভাগে বিফল হ'ল নেকি কওকচোন? সেইটো ফাৰ্ষ্ট মই কুৱেশ্যনিং কৰিব বিচাৰোঁ তেখেতক, আমাৰ চিফ মিনিষ্টাৰ হেমন্ত বিশ্ব শৰ্মাক। কাৰণ তেওঁ যেনেকৈ কৰিছে সেইটো আমি বহুত দুৰ্ভাগ্যজনক ক'ব লাগিব। গতিকে সেইটো কাৰণে আমি পাব্লিক ৰিলেশ্যন পাৰ্টি সৰু আঞ্চলিক দলৰ সভাপতি ষ্টেট হিচাপত মই সেইটো ডাইৰেক্টলি কুৱেশ্যন কৰিব বিচাৰোঁ। তেওঁ কৈছে যে বাংলাদেশৰ এগেইনষ্টত যে আমি যিটো আমি ফাইট কৰিব লাগিব, গোটেই ট্ৰাইবেলক আমি য'ত আছে ইয়াত ইণ্ডিজিনাছ ট্ৰাইবেল যিমান আছে থলুৱা মানুহৰ হাতত গোটেইখিনি মহাৰাষ্ট্ৰ আমি উইপনছ দিবলৈ যোনে মানে বিচাৰে আমি যিহেতু এপ্লাই কৰিব পাৰিবলৈ কৈ আছে তেওঁ। সেইটো কোনো সংবিধানত হোৱাট এভাৰ কনষ্টিটিউশ্যনেল তেওঁ পাইছে, এইটো মই সেইটো ফাৰ্ষ্ট সুধিব বিচাৰিছোঁ। সেইটোতো বহুত দুৰ্ভাগ্যজনক। গতিকে এইটো আমাৰ ট্ৰাইবেলৰ নেগলেক্টহে কৰা হৈছে, নহয় জানো? ট্ৰাইবেলৰ নেগলেক্টহে কৰা হৈছে। গতিকে মই এইটো কাৰণে মই এইটো কৰি দিছ দ্য ভেৰি একজেক্টলি নট ট্ৰুলি পইণ্ট আউট, সেইটো মই ক'ব বিচাৰোঁ। গতিকে আমাৰ সেইটো দুৰ্ভাগ্যজনক কৈ পেলাই আজি সেইটো কওঁ, কাৰণ তেখেতে অলপ ভাবি চিন্তি পেলাই যে এটা চিফ মিনিষ্টাৰ হৈ পেলাই যে এনেকুৱা কমিটমেণ্ট দিবই নালাগিছিলে। আপোনাৰ যদি এটা দুটা যদি বাংলাদেশী পাইছা হাতত, তেতিয়াহ'লে আপোনাৰ নিৰাপত্তা আছে, নিউট্ৰেল ফ'ৰ্চ আছে, আপুনি যদি গৃহ বিভাগ আপোনাৰ হাতত আছে, এই থকাত পৰ্যায়ত কিয় আমাৰ ট্ৰাইবেল মানুহক যে তেওঁ নেগলেক্ট কৰাহে হৈছে, যে গোটেই ইণ্ডিজিনাছ ট্ৰাইবেল যিকোনো আমাৰ যিটো বাংলাদেশৰ লগত ফাইট কৰিব লাগে। আৰু তেতিয়াহ'লে যে আপুনি যদি ধৰা পাইছা NRC আগৰ পৰা কৰি আছে আপোনাৰ বা কৰি ক্লিন চিটে কৰিব পৰা নাই, তেখেতে সেইবিলাকৰ মিছা মিছি কিয় আৰু দেখাই আছে হিন্দু মুছলিম ৰাজনীতি কৰোঁ, তেখেতে কওক না। আৰু লগতে মই সেইটো ক'ব বিচাৰোঁ যে কংগ্ৰেছৰ যিটো কিছুদিন আগত গৌৰৱ ডাঙৰীয়া নেতৃত্ব গৌৰৱ গগৈ আৰু কংগ্ৰেছৰ নেতৃত্বত তেওঁ মানে APCC প্ৰেছিডেণ্ট পালে ষ্টেটৰ, এইটো লৈ পেলাই দুজনৰ মানে বাকযুদ্ধ দিছে। কিন্তু আমাৰ অসমত ডেভেলপৰ তেওঁলোকে কিবা এটা কথা পাতিছেনে? সেইখন পইণ্ট লৈ পেলাই বাৰে বাৰে তেখেতে মানে আলোচনা বিলোচনা চলিছে। আমাৰ অসমৰ মানুহকে বোবা বনাইছিলে তেওঁলোকে। গতিকে আমি কিমান তেওঁলোকক সহায় দিব, এইটো ইনটলাৰেট দিছ পইণ্টেড। মই এইটো ক'ব বিচাৰোঁ, এইটো সহ্য কৰিব নোৱাৰোঁ। সীমা এটা থাকে, নহয় জানো? আমাৰ অসমৰ মানুহবিলাকে তেওঁলোকে বোবা বনাব কৈছিলে। মানে যদি হেমন্ত বিশ্ব শৰ্মাই যদি গৌৰৱ গগৈ সঁচাকৈ যদি লিংক আছে তেওঁ পাকিস্তানী এজেণ্ট ISL লগত, তেতিয়াহ'লে তাত গৃহ বিভাগ আছে, তেখেতে চিধা আপুনি SIT দি পেলাই তেওঁক তদন্ত কিয় নকৰে? গোটেইখিনি আপোনাৰ হাতত পাৱাৰ আছে, গৃহ বিভাগ গোটেইখিনি সেইবিলাক কৰিব পাৰে। গতিকে আমাৰ অসমৰ চিফ মিনিষ্টাৰক আমি দুৰ্ভাগ্যজনক ক'ব লাগিব। কাৰণ যোৱাকালি যে সি উইপনছৰ কথা ক'লে, কাৰণ গৃহ বিভাগ ক'ত গ'ল আপোনাৰ, তেতিয়া আপুনি সি কণ্ট্ৰল কৰিব নোৱাৰে। আপোনাৰ যিহেতু হোম পাৱাৰ আছে, পুলিচ আপোনাৰ নিৰাপত্তা আপোনাৰ হাতত, চেণ্ট্ৰেলৰ আপোনাৰ গৃহ বিভাগ আছে, আপোনাৰ বহুতকেইটা ডাঙৰ ডাঙৰ নেতা আছে। সেইটো থাকত পৰ্যায়ত যে সেইবিলাক কৈ আছে, তেতিয়া ট্ৰাইবেলক অলৰেডি নেগলেক্টে কৰিছে। গতিকে এইটো কাৰণে মই ক'ব যে একটা আনকনষ্টিটিউশ্যনেল তেওঁ সেইটো কথা পাতিছে। সেইটোত ক্ষেত্ৰত মই বহুত দুৰ্ভাগ্যজনক, আৰু এইটো কাৰণে তীব্ৰ বিৰোধিতা কৰিব বাধ্য, জংগী আন্দোলন কৰিবলৈ বাধ্য যদি এনেকুৱা যদি আকৌ তেওঁ আগন্তুক এনেকুৱা যদি জাৰে তাৰে মন্তব্য দিয়ে, কোৱাৰ লগত 100বাৰ তেওঁ ভাবি চাওক। তাৰপিছতে মই এইটো মুখ্যমন্ত্ৰী ডাঙৰক এইটো মই আহ্বান কৰোঁ যাতে আগন্তুক যে এনেকুৱা নকৰে, সেইখিনি কৈ পেলাই সামৰি